আপুনি চাকৰিৰ বাবে হাবাথুৰি খাইছে নেকি হতাশাত ভুগিছে নেকি আপুনি এতিয়া আৰু চিন্তাৰ কাৰণ নাই আপোনাৰ পছন্দ অনুসৰি আপুনি নিৰ্বাচন কৰিব পাৰিব আপোনাৰ চাকৰি মাত্ৰ প্ৰয়োজন হ'ব কেইটামান টকাৰ সততে দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন স্থিতি গ্ৰহণ কৰা গেৰুৱা বাহিনীৰ চৰকাৰখনৰ কাৰ্যকালতেই এতিয়া বিভাগে বিভাগে চলিছে চৰম দুৰ্নীতি ৰাজ্যৰ চুকে কোণে এতিয়া ৰেল বিভাগত চাকৰি দিয়াৰ নামত ভুৱা অভিযন্তাৰ দপদপনি ৰাজ্যৰ বিভাগে বিভাগে এতিয়া চৰম দুৰ্নীতি ৰেল বিভাগতো পেলাইছে এতিয়া দুৰ্নীতিৰ জাল চাকৰি দিয়াৰ নামত ৰেল বিভাগৰ ভুৱা মুখ্য অভিযন্তা কোন এই ভুৱা অভিযন্তা প্ৰথমে মন কৰক এই ব্যক্তিজনলৈ এইজন হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী চকীৰ অন্তৰ্গত ইলিয়াছ আহমেদ মাছগাঁৱৰ আব্দুল ছালামৰ পুত্ৰ এইজন ইলিয়াছে দিব পাৰে হেনো ৰেল বিভাগত চাকৰি এইজন হৈছে ভুৱা প্ৰবঞ্চক ইলিয়াছ আহমেদ এইজনে নিবনুৱা যুৱক যুৱতীক ৰেল বিভাগত চাকৰি দিয়াৰ নামত লুটিছে লাখে লাখে টকা যাৰ তথ্য ইতিমধ্যে আহি পৰিছে আমাৰ হাতত এইজন প্ৰবঞ্চকেই ধুবুৰী জিলাৰ গৌৰীপুৰ ২ নং ৱাৰ্ডৰ ছফিকুল ইছলামৰ পত্নী তথা মুছলিমা বেগমক ৰেল বিভাগৰ নিম্নবৰ্গৰ সহায়ক পদত চাকৰি দিয়াৰ নামত ২০১৯ চনৰ ১৫ অক্টোবৰত লৈছিল ৭০,০০০ টকা পৰিচয় দিছিল নিজকে গুৱাহাটীৰ মালিগাঁও ৰেল বিভাগৰ মুখ্য কাৰ্যালয়ৰ এজন মুখ্য অভিযন্তা হিচাপে কেৱল ইমানেই নহয় ইয়াৰ উপৰি পানবাৰীৰ এজন ব্যক্তিৰ পৰাও ৰেল বিভাগত চাকৰি দিয়াৰ নামত লৈছিল বৃহৎ অংকৰ ধন আৰু তাৰ পিছতেই ধন লৈ আত্মগোপন কৰে এইজন প্ৰবঞ্চক ইলিয়াছ তাৰপিছত আকৌ তই সেই মাইকীজনীৰ পৰা পইচা পাও না দিছা আৰু কিমান মানুহৰ লগত এইটো আৰু কাৰো লগত কৰা নাই আজি কাৰ পৰা পইচা ল'ব আহিছিল কি নাম নামটো নাজানো ছোৱালীজনীৰ নাম ক ছোৱালীজনী মোনালিছা মানে তাইক চাকৰি দিম বুলি তুমি পইচা লৈছিলা কোন জেগাত কি কথা গোটেইখিনি ক'লো তাই ক'ত ছোৱালীজনী ক'ত হয় এই পানবাৰী কি ক্ষেত্ৰত পইচা ল'ব কাৰণে পইচা লৈছিলা চাকৰি ক্ষেত্ৰত ন কিমান টকা কিমান কিহৰ চাকৰি ৮০,০০০ চাকৰিটো কি হ'ল চাকৰিটো কি হ'ল ৰেলৱেত ন ১০০ গুৰ মাৰিলে বাঘৰ মৰণ ২০২০ চনৰ ১৪ জানুৱাৰী প্ৰবঞ্চক ইলিয়াছৰ বাবে আছিল এটা অভিশপ্ত দিন প্ৰবঞ্চকৰ মুখা খুলিলে ভুক্তভোগী ছফিকুল ইছলামে গুৱাহাটী মহানগৰীৰ ISBTত বহুদিনৰ বিৰতিৰ পিছত ইলিয়াছৰ সৈতে সাক্ষাৎ হৈছিল ছফিকুলৰ লগে লগে প্ৰবঞ্চক ইলিয়াছক হাতেলোতে ধৰি ছফিকুলে গতাই দিছিল হাতীগাঁও আৰক্ষীক আৰু এইজনৰ বিৰুদ্ধে দাখিল কৰিলে এখন এজাহাৰ আৰু ইয়াৰ পিছতেই এইজন প্ৰবঞ্চক ইলিয়াছৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে তাৰ পিছতো সকলোৰে মাজত মাত্ৰ এটাই প্ৰশ্ন কিছু সংখ্যক আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকা তথা দুৰ্বলতাৰ বাবেই সুৰুঙাৰে পাৰ হ'ব পাৰিব নেকি এইজন ঠগ প্ৰবঞ্চক অসম আৰক্ষী তথা দুৰ্বল আইন ব্যৱস্থাৰ বাবেই ৰাজ্যত এতিয়া ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে এনেবোৰ ঠগ প্ৰবঞ্চনাৰ ঘটনা ইমানৰ পিছতো কিয় সলনি হ'ব পৰা নাই অসম আৰক্ষী কিয় এই ক্ষেত্ৰত কঠোৰ হোৱা নাই ৰাজ্যৰ আইন ব্যৱস্থা ব্যুৰো ৰিপৰ্ট নিউজ 100